हेलो फ्रेंड्स बहुत दिনৰ মূৰত আজি আকৌ আহিলো কি খবৰ আপোনালোকৰ ভালে আছে নে ময়ো একেবাৰে ভালে আছো আজি আকৌ এটা ৰেচিপি লৈ আহিছো বাট কুকিং ৰেচিপি নহয় আজিৰ ৰেচিপিটোত মই বনাই দেখাম আপুনি কেনেকৈ ঘৰত সাবন বনাব পাৰে এন্ড আজি মই যোনটো সাবন বনাব গৈ আছো হেতু মই বেসন আৰু দৈ ব্যৱহাৰ কৰি বনাম সব বলক এতিয়া আমি আৰম্ভ কৰো বেসন আৰু দৈৰ সাবন বনাবৰ কাৰণে মই বাটিত 2 টেবুলস্পুন বেসন লৈছো লগতে এতিয়া মই লম 2 টেবুলস্পুন দৈ দৈটো মই টেঙা দৈ লৈছো আপোনালোকেও টেঙা দৈয়ে লব আৰু দৈটো তেনেকৈ একো সিলেক্টেড নাই আপোনালোকৰ ঘৰত যোনটো দৈ চলে হেতু দৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গুটেইখিনি দি হোৱা পিছত এতিয়া মই ভালকে মিক্স কৰি লম আৰু আগতেও এটা সাবনৰ ভিডিও দিয়া হৈছে হেতু মই হালদি আৰু মসুৰ দালি ব্যৱহাৰ কৰি বনাইছো কোনোবা যদি বনাব বিচাৰিছে তেনেহলে মই লিংকটো ডেসক্ৰিপচনত দি দিছো আপোনালোকে এবাৰ গৈ চেক কৰিব আৰু এটো ভিডিও যদি আপোনালোকে কিবা বুজি নাপায় তেনেহলে হেতু ভিডিও এবাৰ গৈ চেক কৰিব পুৰা ডিটেইলছত দিয়া হৈছে একদম ধুনিয়াকে বুজি পাব কিবা যদি বুজি নাপায় মইতো আছো কমেন্টত জনাব মোক মই আপোনালোকক ৰিপ্লাই কৰিম অকল বস্তুৰ ডিফাৰেন্স আছে তাতে মই হালদি আৰু মসুৰ দালি ব্যৱহাৰ কৰিছিলো ইয়াতে মই দৈ আৰু বেসন ব্যৱহাৰ কৰিছো এয়া মই এইখিনি পানী গৰম হ'বলৈ বহাই থৈছিলো এন্ড এতিয়া গৰম হৈ গৈছে সো মই এতিয়া সসপেনটো পানীত দি 24 খিনি এনেকুৱাকে ঘুৰাই গলাই লম এইটো 24 মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো আৰু যদি কাৰোবাক লাগে তেনেহলে লিংকটো ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাতে ক্লিক কৰি কিনিব পাৰে নহলে নিজে আপোনালোকে ফ্লিপকাৰ্টত গৈও সাৰ্চ কৰিব পাৰে 24 বুলি সাৰ্চ কৰিলে আহি যাব আৰু বনোৱাৰ সময়ত 24 খিনি আপোনালোকে যিমান সৰুকে পাৰে হিমানে সৰুকে কাটিব তেতিয়া জলদি মেল্ট হৈ যাব আৰু যদি অলপ ডাঙৰকে কাটি দিয়ে তেতিয়া হলে মেল্ট হ'বৰ কাৰণে টাইম ল'ব সো বেটাৰ আপোনালোকে সৰুকে কাটে যাতে এন্ড ফাইনালি 24 খিনি কমপ্লিটলি মেল্ট হৈ গৈছে যেতিয়ালৈ কমপ্লিটলি মেল্ট হৈ না যায় তেতিয়ালৈ কিন্তু মেল্ট কৰি ল'ব লাগিব যেহেতু মুৰখিনি মেল্ট হৈ গৈছে সো মই এতিয়া বেসন আৰু দৈখিনি ইয়াতে এড কৰিলো লগতে মই এড কৰিছো 1 টেবুলস্পুন কোকোনাট অইলটো আপোনালোকে যিকোনো ব্ৰ্যান্ডৰ ল'ব পাৰে এন্ড লাষ্টত মই এড কৰিছো 3টা ভিটামিন ই ক্যাপসুল আপুনি এইটো ক্যাপসুল নিয়াৰেষ্ট ফাৰ্মাসীত পাই যাব ক্যাপসুলৰ দুটা কালাৰ আহে এটা হয় গোল্ডেন আৰু এটা গ্ৰীন কালাৰ যোনটো মই ইউজ কৰিছো বহুতে প্ৰিফাৰ কৰিব পাৰে কি গোল্ডেনটো ভাল হয় গোল্ডেনটো লৈ যাও কিন্তু ভালটো দুটাই হয় কিন্তু গোল্ডেনটো আনিব নালাগে মই যোনটো ব্যৱহাৰ কৰিছো গ্ৰীন কালাৰ আপোনালোকে হেতু আনিব গুটেইখিনি ইনগ্ৰেডিয়েন্টস দি হোৱা পিছত মই আকৌ এবাৰ বেসখিনি ভালকে মিক্স কৰি লম ভালকে মিক্স হৈ যোৱা পিছত এতিয়া মই গৰমে মিক্সচাৰখিনি সিলিকন প্লেটত দি লম দি লৈ মই এদিনৰ কাৰণে ৰুম টেম্পাৰেচাৰত থৈ দিম যদি আপোনালোকে বিচাৰে ফ্ৰিজতো থব পাৰে And finally আমাৰ হোমমেড সব ৰেডি হৈ গৈছে এতিয়া মই এটাকে সিলিকন প্লেটৰ পৰা উলাই লম এয়া চাও পাৰিছে ইমান ধুনিয়াকে হৈছে আৰু এয়া যে আপোনালোকে দেখি আছে ওপৰত জল ফেন নিচিনা আছে ওপৰত আপোনালোকে হেতু নিজে উলাই লব পাৰে যেটো মই ঘৰতে বনাইছো ঘৰতে ব্যৱহাৰ কৰিম সেই কাৰণে মই উলোৱা নাই যদি আপোনালোকৰ পছন্দ নাই তেনেকুৱাকে দেন আপোনালোকে চামুচেৰে বা আপোনালোকৰ যেনেকে সুবিধা হয় তেনেকে ইচ্ছাৰে আপোনালোকে উলাই লব আৰু মই ইয়াতে একো কেমিক্যাল ইউজ কৰা নাই জি বনাইছো আপোনালোকৰ ওচৰতে বনাইছো সব বস্তু মই দেখাই বনাইছো মই কি বস্তু ব্যৱহাৰ কৰিছো অনলি ক্যাপসুলটো মই দোকানৰ পৰা কিনি আনিছো বাকি নাৰিকল তেলটো হদাই ইউজ কৰা হৈ থাকে ঘৰতে আছিলে সেই কাৰণে মই যিখিনি ঘৰত আছিলে সেই বস্তুৰে মই বনাইছো যে সাবনটো এয়া চাওক বোথ সাইড ইমান ধুনিয়াকে হৈছে যেহেতু মই বনাইছো এবাৰ মই আপোনালোকক ইউজ কৰি দেখাও নহলে আপোনালোকে ভাবিব পাৰে কি বনাইছে ইউজ কৰি নেদেখালে সেই কাৰণে এবাৰ মই ইউজ কৰি দেখাই দি আছো আৰু যোনটো সিলিকন প্লেট মই ব্যৱহাৰ কৰিছো হেতু সিলিকন প্লেট মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলো লিংকটো মই ডেসক্ৰিপচনত দি দিছো কাৰোবাক যদি লাগে তেনেহলে লিংকটো ক্লিক কৰি আপোনালোকে কিনিব পাৰে এয়া চাওক সাবনখিনিৰ ইমান ধুনিয়াকে ফেন উলাইছে আৰু আপোনালোকে তো জানে আমাৰ স্কিনৰ কাৰণে দৈ আৰু বেসন কিমান ভাল হয় সো আপোনালোকে এনেকুৱাকে বনাই ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে যেনেকুৱাকে বিচাৰে আপোনালোকে যদি নিম পাতৰ বনাব বিচাৰিছে মাটিমাহ দালিৰ বনাব বিচাৰিছে তেনেহলে আপোনালোকে সেম প্ৰসেছত বনাই ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ কিবা যদি সুধিব আছে এইটো ভিডিও ৰিলেটেড তেনেহলে মোক কমেন্টত সুধিব মই নিশ্চয় ৰিপ্লাই দিম আপোনালোকক আৰু মোৰ এইটো ভিডিও চাই আপোনালোকে কেনেকৈ পাইছে মোক কমেন্টত জনাব যদি ভাল পাইছে তেনেহলে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব